কবিতাৰ শিৰোনাম মা। কবি মণিকুন্তলা ভট্টাচাৰ্য। আকাশত জোন নাই, পৃথিৱীত নাই জোনাকীৰ পোহৰ, কিন্তু মই এনেকৈ খোজ কাঢ়িছোঁ যেন মোৰ চৌপাশে পোহৰেই পোহৰ। এয়া মই তোমাৰ ওচৰলৈ আহিছোঁ মা, স্কুলৰ পৰা উভতা সৰু ছোৱালীজনীৰ দৰে। পুৱাতে ওলাই যোৱা চৰাইৰ বাবে সন্ধিয়ালৈকে কেনেকৈ ৰৈ থাকে উদং বাঁহটো মই জানো। তোমাক সেই বাঁহটো যেন লাগে মা। চিৰকাল দুহাত মেলি তুমিয়েইতো আদৰা মোক। কেনেকৈ মোক উপজাইছিলা, প্ৰতিপালন কৰিছিলা, সমস্ত পৃথিৱীৰ পৰা আঁৰ কৰি কেনেকৈ পান কৰাইছিলা অমৃত। এইবোৰ কথাৰ প্ৰতিটো শব্দ তুমি নকলেও মই জানো, কাৰণ তোমাৰ দৰে ময়ো এদিন মাতৃ হলো। কোলাৰ শিশুৰ মুখলৈ যিমানে চালো মা, মই নিজৰ মাজত তোমাক বিচাৰি পালো। বিশ্বাস কৰা মা, সম্পৰ্ক ছিঙি যেতিয়া বিদায় দিছিলা নতুন এখন সংসাৰ গঢ়িবলৈ, বেইৰ তলত বহুৱাই মাহ হালধি সানিছিলা যেতিয়া, বিশ্বাস কৰা মা, মই কান্দিব পৰা নাছিলো। এনে লাগিছিল চেন ফলি পুথি হাতত দি ধুৱাই পখলাই তুমি আকৌ এবাৰ পঠিয়াইছা মোক পাঠশালালৈ। সেই পাঠশালা য'ৰ গা ধোৱা ঘৰৰ পানীত কোনেও বিচাৰি নাপায় মোৰ চকুলো। সেই চকুলো তোমাৰ পৰা দূৰ হোৱাৰে যন্ত্ৰণা আছিল মা। তাৰ পাছতে মই হাঁহি হাঁহি তোমালৈ চিঠি লিখো মা। জানো মোলৈ তোমাৰ মৰম নকমে, তথাপি এচুকত ৰৈ চাই থাকো তোমালৈ নিৰলে। কোনো অভিযোগ নাই মা। তুমি নোহোৱা হলে মোৰ অস্তিত্ব ক'ত? তুমি নাম এটা নিদিয়া হলে আজি মোৰ পৰিচয় ক'ত? তুমি বন্তি নজ্বলোৱা হলে আজি মোৰ উন্নতি ক'ত? ঘৰ এৰি অকলে যেতিয়াই ওলাই গৈছো তোমাক মাত লগাই যাওঁ মা, আৰু সুকলমে উভতি আহো, কাৰণ তুমি মোৰ লগতে থাকা। তুমি লগত থাকিলে ভয় কিহৰ? হাজাৰজনৰ সন্মুখত ভাষণ দি দিব পাৰো। তুমি আছা বাবেই মা, পিতাৰ শ্ৰাদ্ধতো মই কান্দিব নোৱাৰো। তোমাৰ বাবেই মা, বাৰম্বাৰ কৰো মই শত্ৰুক ক্ষমা, বাৰম্বাৰ মোৰ অস্ত্ৰ সম্বৰণ, বাৰম্বাৰ মই উভতি আহো কৃত্ৰিম পৃথিৱীৰ পৰা তোমাৰ ওচৰলৈ। প্ৰতি সন্ধিয়া বাহলৈ উভতা চৰাইৰ দৰে। ধন্যবাদ।